আজি মই যাই আছো টিহু পাঠশালা কিয় যাই আছো আপোনালোকক দেখাই আছো আপোনালোকক চব আৰু মই আচলতে দোকানতে আছো আৰু এই তিনিটা দমৰা যাব এটা দুটা তিনিটা ই নাযায় ই আৰু মই তিনিটা যাই আছো এতিয়া ফুল চুল পেকিং কৰা হৈ গৈছে পাঁচটা লৈছো তাৰমানে দেখাই আছো টিহু পাঠশালাত কি কাম কৰি আছো আপোনালোক তো বলক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ বহি আছো আৰু বেগে ই বহি আছে আৰু এইবেগে ফুল পুৰা গাড়ীত আৰু তাতে বাল হ'ব পাইছোঁ দুজনমান বাল লৈ লওঁ তাতে বাল লাগিলে ক'ৰ পৰা আনিম আৰু বাছ লৈ লৈছোঁ তো বলক আৰু ধুনীয়াকৈ অটো টেম্পুত যায় আৰু ধুনীয়াকৈ মালিক বা মচন চাওকচোন তাৰ মচন চাওক না এই চাওক পুৰা চব আহি আছে মানুহ নাছিল তাৰমানে সেইটো কাৰণে ফোন কৰিলাক সেইটো কাৰণে বাঁহ আহিলে বাঁহ কিবা কিবি লৈ যাম আৰু বাঁহ চা দুইডালমান চব আৰু এতিয়া যাই আছোঁ আমি আৰু টিহু পাঠশালা আৰু কিহৰ কাৰণে যাই আছোঁ টিহু পাঠশালা কৈ আছোঁ তাৰমানে আপোনাৰ কি বুলি কয় টিহুত আপোনাৰ নতুনকৈ এখন ব্ৰিজ বনাইছে তাতে নতুন ৰেল লাইন হ'ব হা নতুন ৰেল লাইন হ'ব তাতে দুটামান ফুল লগাই দিব লাগে অ'পেনিং কৰিব দলংখন দলংখন আপোনাক দেখাম তাতে অ'পেনিং কৰিব দলংখন সেইটো কাৰণে তাতে ক'লে দুটামান ফুল লগাই দিব ক'লে দুটা বুকে এনেকৈ ফুল লগাব ক'লে সজাব দিলে তাৰমানে পিছত যাওঁ তাতে সজাব যাই আছোঁ আৰু চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পাৰিলে এতিয়াতো কৈ থৈ দিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' বলক আৰু ভিডিঅ'টো আৰম্ভ কৰি টিহু পাঠশালা যাওঁ নাকি বলক আৰু আমি নলবাৰী পাৰ হৈ পেলাই নতুনকৈ ব্ৰিজ বনাইছে কি জেগাৰ নাম নাজানো আৰু এটা কথা কওঁ মই টিহু পাঠশালা প্ৰথমবাৰ যাই আছোঁ নলবাৰী আহি পাইছোঁ নলবাৰী চাবলৈকে আহি পাইছোঁ কিন্তু অহা নাই আৰু প্ৰথমবাৰ আহিছোঁ মই টিহু পাঠশালা আৰু ফাইনেলি আহি পালোঁ আহি পেলাই এইখন দলং যি আছে এইখন দলং সজাব লাগিব এতিয়া চ' এতিয়া ফুলটো মই গাড়ীৰ পৰা আনিব যাওঁ চ' বলক লগা হৈ আছোঁ মই আছোঁ ওপৰত চাওক পুৰা ব্ৰিজৰ ওপৰত এইটো ব্ৰিজ হয় পুৰা এখন সজাই আছোঁ এতিয়া মালা চালা লগালোঁ ইয়াত ফুল লগাই আছে এতিয়া ফুল আছে তলত মই ইমান ওপৰত আছোঁ দেখিছোঁনে এই মেগা ট্ৰেইন চাওক এখন ট্ৰেইনে এখন নতুন এখন ষ্টেচন হয় তাৰমানে মই আছোঁ এতিয়া আপোনাৰ চাই লওক শুনা যায় আছে এইখন ব্ৰিজ এইটো মেঘ মানে ইমান ওপৰত আছোঁ না ইমান ওপৰত খুব ব্ৰিজৰ ওপৰত এডাল তার হয় এডাল তার কারেন্টত চলে না ট্রেন অফ কৰি দিছে লাইন কাটি দিছে চিন্তা নাই আৰু আগতো ফুলৰ কাম চলি আছে চ' সজাই লওঁ আৰু নাকি তাকে দলংখন সজা হৈ গ'ল ওপৰত উঠি বাচিছোঁ আৰু ক'তো পৰা নাই আজি পলিটো আৰু হ'লো হয় আৰু গেল চক আৰু দোকান বোলো দলং ধুনীয়াকৈ সজা হৈ গ'ল চাব দেখাই আছোঁ আপোনালোক यारी 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 अब तो आ रही बारात अब ये आए ना चकाए देखो राग है मल्हार ओ नित नित लाके रंग सवारी আৰু এইখনে দলং সজালোঁ কেনে আছে কমেণ্ট কৰি ক'ব ভাল লাগিছে এইটো কমেণ্ট কৰি ক'ব বেয়া হ'লেও কমেণ্ট কৰি ক'ব আৰু চ' কেনে লাগিছে ক'ব হা চ' কাম কৰা শেষ হৈ গ'ল আৰু যাওঁ আৰু ঘৰত যাওঁ বহুত দেৰি হৈ গ'ল 5টা বাজি ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া চ' আৰু এতিয়া আমি যাই আছোঁ ঘৰত গধূলি হ'ল আৰু নতুন আৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত এইটো যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া বাই বাই আৰু টাটা